Hello everyone, মই মনালিছে মই নটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আসলে আজি কেইবাদিনৰ পৰা মোৰ মোবাইল নাই, হেতু কাৰণে মই আপোনালোকৰ আগত মোৰ এইকেইদিন ভিডিঅ'খিনি লৈ আহিব পৰা নাই, কিন্তু আজি ভাবিছো বনাও। কিন্তু এটো আসলে মই মোবাইলটো এৰেঞ্জ কৰিছো দেই, মোৰ মোবাইলে নাই, মোৰ হাজবেণ্ডৰ মোবাইলটো। তাকে মোৰ ভাগিনজনী এয়া দেখিছানে, এটা নিয়ম কৰিব লৈছো। আসলতে মোৰ ভাগিনজনী তুলনি হ'ল, তাকে আমি মাজতে কোভিড হৈ যোৱাৰ কাৰণে তাই এইটো পষ্টপন হৈ গৈছিল। কিন্তু এতিয়া আমি যিহেতু মানে কোভিডৰ পৰা আজৰি হ'লোঁ আৰু সেইটো কাৰণে ভাবিছোঁ আজি নিয়মটো কৰি পেলাওঁ। তাই আপোনাৰ পানী তুলিছে, মই ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম ৰ'ব। এয়া মোৰ মায়ে পানী তুলিছে। ইউটিউবত দিবলৈ কৰি আছোঁ। Kalau pakai ini apa? Kasih dulu sini deh. Dulu kasih deh.
দেখাই দিয়া হাতে ধৰক আচলখন লৈ লওক ভালকে খাওক না হোৱা অঁ না হোৱা তাকে মই খুলি চাম বুলি ভাবিছোঁ আহি গ'লো আকৌ আপুনি দি দিয়ক চকুটো মুদি দিয়া এয়া আছিল মোৰ ভাগিনজনীৰ তুলনি বিয়াৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আচলতে ব্যস্ত হৈ যোৱাৰ পাছৰ পৰা পিছৰখিনি দেখাব নোৱাৰিলোঁ আচলতে ভিডিঅ' কৰিব নোৱাৰিলোঁ কিন্তু যিমানখিনি পৰা আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ যদি ভাল লাগে শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ